বিবাদৰ সম্পৰ্কত মেঘালয়ৰ চৰকাৰী নিৰ্বাচনৰ পিছতহে আলোচনা কৰিব কলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সদস্য ৰীনা টেৰাংপিয়ে। কৃষকৰ সমস্যা সমাধানৰ দাবীৰে ভাৰতীয় কিষাণ সংঘৰ জিলা সমিতিয়ে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰিলে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। হাৱাইপুৰ মচকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। মধ্যাহ্ন ভোজনৰ চাউল আত্মঘাতৰ অভিযোগ প্ৰধান শিক্ষকগৰাকীৰ ওপৰত। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চিতা তেৰণপিয়ে। এতিয়া আহিছো প্ৰথম খবৰলৈ। সম্প্ৰতি মেঘালয় আৰু কাৰ্বি আংলঙৰ সীমান্ত ভূমি বিবাদক লৈ সীমান্তবাসী ৰাইজে ভীষণ অনিশ্চয়তাত আৰু আশংকাৰ মাজত দিন অতিবাহিত কৰিছে। মেঘালয় বা অসম তথা স্থানীয় জিলা চৰকাৰৰ উদাসীন মনোভাৱে পৰিস্থিতিক অধিক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে। এনে পৰিপ্ৰেক্ষিতত কাট নিউজৰ সাংবাদিকৰ দলে নিজা উদ্যোগৰে চুবুৰীয়া ৰাজ্যৰ সীমান্তত থকা গয়া ৰাজ্যৰ সৈতে এই সম্পৰ্কত কিছু মনৰ কথা বুজ লৈছিলগৈ। সীমান্তবাসী ৰাইজে প্ৰকৃততে কি বুলি ক'লে চাওঁ আহক এই ৰিপৰ্ট। প্ৰাপ্ত বাতৰি অনুসৰি মেঘালয় ৰাজ্যৰ অন্তৰ্গত লাপাঙা ৰাইজে 1 কিলোমিটাৰ আগবাঢ়ি আহি কাৰ্বি ভূমিত ছাইনবোৰ্ড আঁৰি দিলে। এই সন্দৰ্ভত কাৰ্বি ভূমিত বসবাস কৰা সীমান্তবাসী ৰাইজে স্থানীয় জিলা প্ৰশাসন তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰকো অৱগত কৰা হ'ল। যদিও আমৰেং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ সদস্য ৰীনা টেৰাংপি আৰু কাৰ্যবাহী সদস্য ৰূপ সিং টেৰণে উক্ত সীমান্ত এলেকা পৰিদৰ্শন কৰি আহি সংবাদ মাধ্যমক জানিবলৈ দিয়া হ'ল যে মেঘালয়ৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পিছতহে এই সম্পৰ্কে আলোচনা বিলোচনা হ'ব। Chuneng penlo, chuneng la penon pening arlo sinang pither le thotlo non la surihini ra kretrok sianengkan. কাৰ্বি আংলঙৰ প্ৰকৃত কৃষকসকলৰ সমস্যাসমূহ সমাধানৰ দাবীৰে ভাৰতীয় কিষাণ সংঘৰ কাৰ্বি আংলং জিলা সমিতিয়ে 13 অক্টোবৰত ৰূপায়িত কৰিলে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কাৰ্বি আংলঙত শতকৰা 90% কৃষিজীৱী ৰাইজৰ বিভিন্ন দাবীসমূহ সমাধানৰ দাবীত আজি ভাৰতীয় কিষাণ সংঘৰ কাৰ্বি আংলং জিলা সমিতিয়ে ৰূপায়িত কৰিলে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। কৃষক সমাজক কৃষি কাৰ্যলৈ স্বাৱলম্বী কৰিবলৈ চৰকাৰী বিভাগে বিভিন্ন আঁচনি গ্ৰহণ কৰে। যদিও কৃষকসকলৰ অজ্ঞতা তথা চৰকাৰী কৃষি বিভাগৰ অমনোযোগিতাৰ বাবে প্ৰকৃত কৃষকে প্ৰতি বছৰে চৰকাৰী সা সুবিধা প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আহিছে। সেয়েহে প্ৰকৃত কৃষকৰ অধিকাৰ প্ৰাপ্তি আৰু সমস্যাসমূহ সমাধানৰ দাবীৰে কিষাণ সংঘই কৰে অৱস্থান ধৰ্মঘট। ধৰ্মঘটৰ অন্তত ভাৰতীয় কিষাণ সংঘৰ জিলা সমিতিয়ে কৃষকৰ সমস্যা সমাধানৰ দাবীৰে 6 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ যোগে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰে। উপকৃত হ'ম, নহ'লে আমাৰ কৃষকৰ এই মাটি বাৰী ম্যাদীকৰণৰ কাৰণে আমি আমাৰ ইনকামৰ যথেষ্টখিনি পইচা এই কামৰ কাৰণে ব্যয় কৰিবলগীয়া হয়। আমাৰ 6 নম্বৰ সমস্যাটো হ'ল আমাৰ পৰিৱৰ্তনকামী চৰকাৰখনে মোক আগতে ঘোষণা এবাৰ কৈছোঁ যে পৰিৱৰ্তনকামী চৰকাৰখনে বহুত ভাল ভাল আঁচনি ঘোষণা কৰিছে, কিন্তু আমি আমাৰ প্ৰকৃত হিতাধিকাৰীবিলাকে সেই আঁচনিবিলাক আমি নাপাওঁ। আমি দেখোঁ বিভিন্ন মানুহে পায়, যিবিলাক কৃষিৰ লগত জড়িত নোহোৱা মানুহে কৃষিৰ আঁচনিবিলাক পায়। সেইকাৰণে আমাৰ দুখ লাগে এইবিলাক। আমি সেইকাৰণে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ বা দাবী জনাইছোঁ যে আমাৰ কৃষক ৰাইজৰ কাৰণে অহা যিবিলাক আঁচনি এইবিলাক আমাৰ কৃষক সমাজে পাব লাগে। আগন্তুক দিনত যি আমাৰ ট্ৰেক্টৰ দিয়াৰ কথা কৈছে, এইটো এটা খুব ভাল আঁচনি। সেই আঁচনিবিলাক যাতে সফলভাৱে ৰূপায়িত হয়, আমাৰ কৃষক সমাজে যদি পায় তাৰ ব্যৱস্থা কৰাবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। উল্লেখ্য স্মাৰক পত্ৰত উল্লেখ কৰা প্ৰধান দাবীসমূহ হৈছে কৃষকে উৎপাদন কৰা ধানৰ মূল্য পূৰ্বৰ 1470 টকাৰ পৰিৱৰ্তে 1750 টকা হ'ব লাগে। ভাৰতীয় খাদ্য নিগম আৰু অসম কৃষি বজাৰ পৰিষদে ইতিমধ্যে নাম ঘোষণা কৰা বোকাজান, হাৰাঘাট আৰু ডকমকাৰ কেন্দ্ৰৰ উপৰিও বকলিয়াতো নতুন কেন্দ্ৰ পাতিব লাগে। জিলাখনৰ নৈ, জান, জুৰিৰ পানীৰে খেতিৰ উপযোগী হোৱাকৈ সুপৰিকল্পিত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়া, কৃষি বিজ্ঞান কেন্দ্ৰৰ বাবে স্থায়ী হোৱাকৈ 200 বিঘা মাটিৰ ব্যৱস্থা কৰি দিয়া, ভুক্তভোগী কৃষক সমাজ উপকৃত হ'ব পৰাকৈ সুপৰিকল্পিত জৰীপ কাৰ্য কৰি ম্যাদীকৰণৰ ব্যৱস্থা কৰা, আঁচনিৰ সুবিধাসমূহ প্ৰকৃত হিতাধিকাৰীয়ে পোৱাৰ ব্যৱস্থা কৰা ইত্যাদি উল্লেখ কৰে। উল্লেখ্য প্ৰখৰ ৰদৰ মাজতে সংঘৰ সদস্যসকলে হাতে হাতে প্লে কাৰ্ড কাৰ্টুন লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং শিক্ষা খণ্ডৰ অন্তৰ্গত হাৱাইপুৰ অঞ্চলত অৱস্থিত মচকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক প্ৰধান শিক্ষকে
বাইক ধুৱাই দিয়া কামত ব্যৱহাৰ কৰাৰ গুৰুত্ব অভিযোগ কৰিছে অভিভাৱকসকলে আনকি একাংশ ছাত্ৰ ছাত্ৰীয়ে স্বীকাৰ কৰিছে প্ৰধান শিক্ষকে বাইক ধুৱাই দিয়া কামত লগোৱাৰ কথা যদিও ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকে কৰা গুৰুত্বপূৰ্ণ অভিযোগৰ বিপৰীতে প্ৰধান শিক্ষকে আত্মপক্ষৰ সমৰ্থন দি একেখাৰে সমস্ত অভিযোগ অস্বীকাৰ কৰিছে আজি লিপিছে আপোনালোকে আহিব খুলি পেলাই হে আজি লিপিছে নহলে গৰু ছাগলীৰ গু থাকে তাতে মানুহৰ খোজ থাকে মানুহে পিছাব কৰে স্কুলৰ কোনো দৰ্জা নাই খেকৰি নাই তোমালোক কাৰ বাইক ধুইছে তোমালোকে কোনটো ছাৰ হেড ছাৰৰ বাইকে ধুব দিছে হয় নেকি আমি বাদ বাকি ল'ৰা ছোৱালী নুখুৱা সৰু সৰু ল'ৰা ছোৱালী যাতে বাদ বনোৱা দিন ফটাই দিয়ে তেতিয়া মই কৈছো যদি আমাৰ ল'ৰা ছোৱালী 30 জনৰ খানি আহে তেনেহলে আপুনি 30 জন ছাত্ৰক পৰা বাদ বাকি ল'ৰা ছোৱালী মই বন্ধ কৰি দিম এতিয়া প্ৰশ্ন হৈছে যে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলে মিছা কথা কৈছে নে প্ৰধান শিক্ষকে মিছা কথা কৈছে সেয়েহে বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই নিৰপেক্ষ তদন্ত কৰিলেহে আচল কথা ওলাই পৰিব বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ আন প্ৰাথমিক বিদ্যালয়সমূহৰ দৰে জনতা ইংৰাজী মাধ্যমিক বিদ্যালয়তো দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ অন্তিমটো কাৰ্যসূচী ভালদৰে সমাপ্তি হ'ল ব্যাহিক মূল্যায়ক ৰাতুল চন্দ্ৰ বৰপূজাৰীয়ে বিদ্যালয়খনৰ পুৱা ছাত্ৰ ছাত্ৰীৰ এছেম্বলিৰ পৰা আৰম্ভ কৰি কেইবাটাও বিষয়ৰ ওপৰত পৰীক্ষা লোৱাকে ধৰি বিদ্যালয়খনৰ প্ৰসাৱ পায়খানা ঘৰৰ পৰিৱেশো নিৰীক্ষণ কৰে তাৰ পিছত তেওঁ মধ্যাহ্ন ভোজন ৰন্ধা ৰান্ধনি শালো পৰিদৰ্শন কৰে আজি অন্তিমটো দিনৰ গুণোৎসৱৰ কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপৰিও বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গুণকৰ গৌতম উপস্থিত থাকি মূল্যায়কগৰাকীৰ প্ৰয়োজন সাপেক্ষে সহযোগ কৰে উল্লেখ্য মূল্যায়ক ৰাতুল চন্দ্ৰ পূজাৰীয়ে এইখন বিদ্যালয়ৰ উপৰিও খটখটি লাহৰিজান বিদ্যালয়সমূহতো পৰিদৰ্শন কৰে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশলৈ যোৱাৰ আগত লৈছো সমু বাণিজ্যিক বিৰতি Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanish normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ Atul Kimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items.
ব্ৰাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ কাৰ্যসূচী নমাটি পৌৰসদীয় এলেকাত থকা আটাইবোৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ কাৰ্যসূচী আজি সম্পন্ন হ'ল সমগ্ৰ কাৰ্বি আংলং জিলাখনৰ লগতে দেনগাঁও ইংৰাজী প্ৰাথমিক বিদ্যালয়তো গুণোৎসৱৰ কাৰ্যসূচী পুৱা 8:30 বজাৰ পৰা আৰম্ভ হয় আজি অন্তিম দিনা মূল্যায়কৰ বাবে ব্যাহিক মূল্যায়ক হিচাপে কোঅপাৰেটিভ সোসাইটিৰ জ্যেষ্ঠ পৰিদৰ্শক শামসুল ইছলামী বিদ্যালয়খনত পুৱা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাৰ্থনা পিটি তথা অনুশাসন নিৰীক্ষণৰ পৰা আৰম্ভ কৰি পৰীক্ষাও লয় ছাত্ৰ ছাত্ৰীসকলৰ চুটলিপি ইংৰাজী কাৰ্বি বিষয়ৰ উপৰিও অংক পৰীক্ষাও লয় গুণোৎসৱৰ অন্তিম কাৰ্যসূচীৰ দিনা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে সদস্য তথা ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকো উপস্থিত থাকে ৰবিন বে ৰিপৰ্ট কাট নিউজ চলচ্চিত্ৰ তথা টেলিভিছন জগতত হাস্য মধুৰ তথা ব্যংগাত্মক অভিনয় শিল্পী ঐ খাপলা ধাৰাবাহিকৰ মুখ্য নায়ক ৰাহুল দাস সম্প্ৰতি গুৱাহাটীৰ দিছপুৰ GNRC হস্পিটেলত চিকিৎসাধীন মৃত্যুৰ সৈতে যুঁজি আছে ঐ খাপলাই কালি নেলিত অপ্ৰিয়া ছবি শ্বুটিঙৰ বাবে আহিছিল বিয়লি হঠাৎ প্ৰেছাৰ ষ্ট্ৰোক হোৱাত বৰ্তমান GNRCত চিকিৎসাধীন হৈ আছে ভালে হ'ব কেতিয়াবা চলাব পাৰিম মৰমৰ মানুহজনীক লৈ আকাশত ঘূৰিব পাৰিম আকাশৰ ওপৰত আকাশৰ ওপৰত মই এৰোপ্লেন চলাব পাৰো নহয় থেতেৰি এৰোপ্লেন চলা বুলি মই কিটা কলম ন হাস্য মধুৰ তথা ব্যংগাত্মক অভিনয়েৰে দৰ্শকৰ মনত গভীৰ সাজ বহুৱাই দিব পৰা গুণৰ অধিকাৰী নেতাগৰাকীৰ এই দুখজনক খবৰে দৰ্শকসকলক হতাশ কৰিছে কাৰ্বি আংলঙৰ বৰপথাৰ আৰক্ষী জালত চুৰি গাড়ীসহ ধৃত 7 দুদৰ্শ গাড়ী চোৰ আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলাবলৈ চেষ্টা কৰাত গুলীচালনা কাৰ্বি আংলং জিলাৰ বুকাজান মহকুমাৰ বৰপথাৰ আৰক্ষীয়ে নাগালেণ্ডৰ ডিমাপুৰত বিক্ৰীৰ বাবে অনা এখন চুৰি গাড়ীসহ আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰৰ 7টাকৈ চোৰক আটক কৰিবলৈ সক্ষম হয় লগতে দলটোৱে ব্যৱহাৰ কৰা আন এখন গাড়ীও জব্দ কৰে আৰক্ষীয়ে চোৰৰ দলটোক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে গুলীচালনাও কৰিবলৈ বাধ্য হয় গুৱাহাটী নুনমাটিৰ পৰা AS01 HC 5776 নম্বৰৰ এখন এটিঅছ গাড়ী নাগালেণ্ডৰ ডিমাপুৰৰ বিক্ৰীৰ বাবে আনিছিল গাড়ী চোৰে এই সমগ্ৰ পৰিকল্পনা ৰচিছিল গাড়ীখনৰ চালক সন্তোষ বৰুৱাই সন্তোষে যোগাযোগ কৰিছিল দীৰ্ঘদিনৰে পৰা গাড়ী চোৰৰ লগত জড়িত উদালগুৰি ৰৌতা ৰাজু বসুমতাৰী ৰহিম স্বৰ্গীয়াৰী আৰু কমল স্বৰ্গীয়াৰীৰ লগত তেওঁলোকে ডিমাপুৰৰ গাড়ী চুৰি চক্ৰৰ লগত যোগাযোগ কৰি গাড়ীসহ ডিমাপুৰলৈ বুলি ৰাওনা হয় ইপিনে ডিমাপুৰৰ গাড়ী চুৰ চক্ৰৰ 3 সদস্য ক্ৰমে খবক সেমা সুৰেন সুৰৱাল আৰু সুচাং জুবেই NL078594 নম্বৰৰ এখন চেন্ট্ৰ গাড়ীৰে গুৱাহাটীৰ দলটোক সংগ দিয়ে কাৰ্বি আংলঙৰ চিলনী জানত আৰু দুইটা দলে একেলগে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰে আগবাঢ়ে ডিমাপুৰলৈ আনহাতে বৰপথাৰ আৰক্ষীয়ে এই পৰিকল্পনা গোপন সম্ভেদ পায় 39 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে নাকা তালাচী বহুৱাই গাড়ী দুখন ৰখাবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তীব্ৰ গতিৰে গাড়ী চলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয় ফলত চুৰি গাড়ীখনৰ পিছৰ চকাত লগাত কিছু দূৰ যোৱাৰ পিছত গাড়ীসহ ৰৈ যায় আৰু অনুসৰণ কৰা আৰক্ষীয়ে গাড়ীত থকা চুৰকেইটাক আটক কৰিবলৈ সক্ষম হয় ইপিনে ঘটনাস্থলীৰ পৰা পলায়ন কৰা ডিমাপুৰৰ গাড়ী চুৰৰ দলটোক গাড়ীসহ সীমান্তৰ তালাচী চকীত আটক কৰে আৰক্ষীয়ে জাসান ইংহিৰ ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ